কাক কি বুলি জানো? ফেমাছ পাৰ্চনেলিটিজ অফ আছাম। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অতীন্দ্ৰবাদী কবি নলিনীবালা দেৱী, অভিনয়াচাৰ্য বৈদ্যনাথ শৰ্মা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অসম গৌৰৱ হেম বৰুৱা, অসমৰ ব্যাস ৰাম সৰস্বতী, অসম হিতৈষী মাণিক চন্দ্ৰ বৰুৱা, অসমৰ মীনা কুমাৰী অনুপমা ভট্টাচাৰ্য, ইতিহাস ৰত্ন বেণুধৰ শৰ্মা, ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগ, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, এন.ডি. খুৰা ডক্টৰ নগেন দত্ত, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কৰ্মযোগী ভৱেন্দ্ৰনাথ শইকীয়া, অলংপৰীয়া কবি দেৱকান্ত বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কাব্যধেনু হেম বৰুৱা, কাব্যভাৰতী ধৰ্মেশ্বৰী দেৱী বৰুৱানী, খৰিকাজাৰ কবি ভৱানন্দ ৰাজখোৱা, গণশিল্পী বিক্ৰম সিং এইন, গল্প সম্ৰাট কথাশিল্পী সৈয়দ আব্দুল মালিক, গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা, গোলাপী জামুৰ কবি নীলমণি ফুকন, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জননায়ক দেৱেশ্বৰ শৰ্মা, জীৱন শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা।